এভৰিৱান আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম। প্ৰথমে মই আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি হৈছে মানুহৰ বিহু, কালি গৰু বিহু আছিল আৰু পৰহি উৰুকা আছিলে। আমি গোটেইকেইটা বিহুৱে আমি সৰু সুৰাকৈ চেলিব্ৰেট কৰিছোঁ ঘৰতে যিমান পাৰোঁ। সেইখিনিয়ে এই ভিডিঅ'টিত দেখুৱাম। চ' ঘৰখনত এটা উখল মাখল পৰিৱেশ হৈ আছে, যিহেতু ভণ্টি দুজনীও আহি ঘৰতে আছেহি আৰু আপোনালোকে বেকগ্ৰাউণ্ডত কুলিৰ মাতো শুনিছেই চাগে। চ' সেইটো কাৰণে বিহু লাগি আছে ঘৰখনত। আৰু আজি বহাগৰ প্ৰথম দিন হিচাপে মায়ে হাবুঙলৈ যাম বুলি আগবঢ়াই থোৱা আছিলে, সেইকাৰণে আজি আমি হাবুঙলৈও যাম। চ' গোটেইখিনি এই ভিডিঅ'টোতে কাভাৰ কৰিম। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। উৰুকা দিনা আমি গোটেইকেইজনী লগ লাগি পিঠা বনালোঁ। ইমানো পাৰফেক্ট হোৱা নাই, কিন্তু আমি চেষ্টা কৰিলোঁ। সকলোতকৈ বেছি আমাৰ সৰু ভণ্টি মুনমুনে পিঠা বনাইছে বেছিকৈ। আজি গৰু বিহু আৰু আমাৰ ঘৰত গৰু নথকাৰ কাৰণে ওচৰৰ আইতাহঁতৰ ঘৰতে আমি গৰু বিহু পাতিবলৈ গৈ আছোঁ। আমাৰ ঘৰত কপৌ ফুলো ফুলিলে। ওচৰত কোনো নদী নাই কাৰণে আমি এনেকৈ গৰু গা ধুৱাবলগীয়া হৈছে। আপোনালোকে প্লিজ মাইণ্ড নকৰিব। বেঙেনা খা, লাও খা, বছৰে বছৰে বাঢ়ি যা আৰু কোনোবাই বাকী থাকিলে কাম মাৰিবলৈ বিহু বুলি চখে নাই সিহঁতৰ, অকল গাখীৰ খাই আছে। বিহু দিনা জেতুকা লগাব লাগে। জেতুকাৰ অবিহনে বিহুটো বিহু যেনেই নালাগে। সেইকাৰণে আমি গোটেইকেইজনীয়ে হাতত জেতুকা লগালোঁ। আজি হাবুঙলৈ বুলি ওলাইছোঁ। বুলি মই মুগাৰ সাজযোৰে পিন্ধিম বুলি উলিয়াইছোঁ। সকলোৱে সাজি কাচি হাবুঙলৈ যাবলৈ ওলালোঁ। আহি পালোহি হাবুঙত। ৰাতিপুৱা সোনকালে অহাৰ কাৰণে ইয়াত বৰ বেছি মানুহ নাই, ইমান ভিৰ নাই। হাবুঙত আহিলে এটা বহুত ধুনীয়া নেচাৰেল পৰিৱেশ এটা পোৱা যায়। চাৰিওফালে কেৱল সেউজীয়া আৰু বহুত ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে হাবুঙখন। এতিয়া আপোনালোকেও যদি হাবুঙলৈ আহে তেতিয়াহ'লে বহুত শান্তি অনুভৱ কৰিব ইয়াত। সেইখন হৈছে মেইন হাবুঙৰ গেটখন। হাবুং হৈছে আহোমৰ প্ৰথম ৰজা চুকাফাৰ দ্বিতীয় ৰাজধানী। ইয়াতে তেখেতে 4 বছৰ কাল কটাইছিলে আৰু ইয়াতে খেতি বাতিও কৰিছিলে। ইয়াৰ পিছতে তেখেতে চৰাইদেউত ৰাজধানী পাতেগৈ। ইফালে আহি আছে পপলি বৰ্ণিল আৰু মুনমুন ভণ্টি। এইটোৱে হৈছে হাবুঙৰ মেইন মন্দিৰটো আৰু ইয়াতে মেইন আসনখন আছে। হাবুঙত আমি সেৱা কৰিলোঁ, ধূপ চাকি জ্বলালোঁ, খানাও খালোঁ, কিন্তু মই ৰেকৰ্ড কৰিবলৈ পাহৰি থাকিলোঁ। সেইকাৰণে এনেকেই ভিডিঅ'টো সামৰণি মাৰিব লাগিব। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু প্লিজ মোৰ ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।